हेलो एवरीवन परिसिल फैशनत आको आपनालोকক स्वागतम जनाइছো सावाजी कलेक्शन बिलाक आनिছো स्टेपल कटনৰ জোৰা আৰু লগতে থাকিব এমব্ৰয়ডাৰী কটনৰ জোৰা আৰু লগতে আছে পিয়ৰ টছৰ মেখেলা সিঙ্গল মেখেলা হ'ব আৰু পদ্মিনী কটন আছে এইবিলাক থাকিব কালাৰ কম্বিনেশনো বহুত ধুনিয়া লগতে থাকিব নুনি কটন এইবিলাক চাব নুনি কটনৰ জোৰা আহিছে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি আমাৰ ভিডিও আপোনালোকে নতুনকৈ চাইছে তেনেহলে আমাৰ চেনেলত লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ এড্ৰেছ হৈছে তিৱাৰী কমপ্লেক্স ফাৰ্ষ্ট ফ্লোৰ মুৰিগাঁও ৰোড জাগিৰোড আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এতিয়া দেখাই আছো সিঙ্গল টছৰ মেখেলা পিয়ৰ টছৰ হ'ব ফাৰ্ষ্ট কালাৰটো আছে মাৰুন কালাৰত এটো থাকিব মেখেলাৰ আচলটো চাবচোন বহুত ধুনিয়া হেভিকে ওয়াৰ্কটো কৰা হৈ আছে আঠু ওপৰলৈ ওয়াৰ্কটো কৰা থাকিব নেক্সট এখন দেখাই আছো কালাৰটো আছে ৰেড কালাৰত গছবুটাত ওয়াৰ্কটো কৰা হৈ আছে এইখন চাবচোন সিঙ্গল মেখেলা হ'ব পিয়ৰ টছ এইখন দেখিছেনে কালাৰটো বহুত ধুনিয়া হয় নেক্সট এখন দেখাই আছো এই কালাৰটো থাকিব ৰেড কালাৰতে আপোনালোকে দেখাব দি আছিল কাৰণে আমি দেখাই দিলো এইখন চাব বহুত ধুনিয়া নহয় নে নেক্সট এখন দেখাই আছো এই মেখেলাখনত আকৌ বুটা বুটা পাব আপোনালোকে এইখন চাব বুটা বুটা আছে দেখিছেনে একদম আঠু ওপৰলৈ ওপৰ কৰা হৈছে এইখন ফুল থাকিব নেক্সট এখন দেখাই আছো লাষ্ট এখন ৰেড কালাৰ আছে আৰু বহুত মেখেলা আছে আমি একেখন আপোনালোকক দেখা দিলো এইখন চাব বহুত ধুনিয়া হয় ৰোল ৰোল পৰা থাকিব এটো চেইন ডিজাইনত পাব বহুত ধুনিয়া আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ স্ক্ৰিনত দিয়া নম্বৰত WhatsApp কৰি পঠাব এতিয়া দেখাইছো এমব্ৰয়ডাৰী কটনৰ জোৰা ফাৰ্ষ্ট কালাৰটো চাবচোন পিংক কালাৰত আছে পিংক আৰু ডাৰ্ক পিংক হোৱাইট ওয়াৰ্কটো কৰা হৈ আছে সাদখন মই খুলি দেখাইছো এখন থাকিব সাদখন আৰু এটো থাকিব আচলৰ ডিজাইনটো বডি ওয়াৰ্কটো ফ্লাৱাৰ মোটিফত থাকিব গৰমত পিন্ধিব বাবে এই জোৰাকেটা বহুত ধুনিয়া হয় মেখেলাখন এতিয়া দেখাইছো এখন থাকিব মেখেলাখনৰ ফুলটো আঠু ওপৰলৈ পাব আৰু এটো থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব নেক্সট এটা জোৰা দেখাইছো কালাৰটো থাকিব ইয়েলো কালাৰত চাবচোন কালাৰ কম্বিনেশন বহুত ধুনিয়া হয় কাপোৰটো আৰু লাইট ওয়েট হয় এটো থাকিব আচলৰ ডিজাইনটো ফ্লাৱাৰত আছে বডি ওয়াৰ্কটো থাকিব ফ্লাৱাৰতে সাদখন আপোনালোকে সেলফ ওয়াৰ্কত পাব মেখেলাখন এতিয়া দেখাই আছো এখন থাকিব মেখেলাখন ব্লাউজৰ পিস এতিয়া দেখাই আছো এটো থাকিব ব্লাউজৰ পিস নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো চাবচোন লাইট মসুৰ কালাৰত পাব কালাৰটো এখন থাকিব সাদখন এখন থাকিব সাদৰ এটো থাকিব আচলৰ ডিজাইনটো বডি ওয়াৰ্কটো এতিয়া মই দেখাই আছো এটো থাকিব বডি ওয়াৰ্কটো ফ্লাৱাৰ মোটিফত আছে এখন থাকিব মেখেলাখন এটো থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো লাইট মসুৰ কালাৰ হ'ব ডিজাইনটো বেলেগ হ'ব এই ডিজাইনটো আৰু বেলেগ এটো থাকিব আচলৰ ডিজাইনটো মিহিকে ওয়াৰ্কটো কৰা হৈ আছে বডি ওয়াৰ্কটো ফ্লাৱাৰ মোটিফত থাকিব এই দেখিছেনে সৰু সৰু মিহি ফুলত আছে মেখেলাখন এতিয়া দেখাই আছো এইখন চাবচোন মেখেলাখনো বহুত ধুনিয়া হয় এটো থাকিব ব্লাউজৰ পিস নেক্সট এটা জোৰা দেখাই আছো কালাৰটো আছে স্কাই ব্লু কালাৰত ডাৰ্ক ব্লু আৰু হোৱাইটত ওয়াৰ্কটো কৰা এইখন থাকিব সাদৰখন এটো থাকিব আচলৰ ডিজাইনটো বডি ওয়াৰ্কটো এতিয়া মই দেখাই আছো এটো থাকিব বডি ওয়াৰ্কটো ফ্লাৱাৰ মোটিফত আছে মেখেলাখন এতিয়া দেখাই আছো এইখন থাকিব মেখেলাখন আৰু এটো থাকিব ব্লাউজৰ পিস নেক্সট এটা জোৰা দেখাই আছো কালাৰটো আছে পিংক কালাৰত ডাৰ্ক পিংক আৰু হোৱাইটত ওয়াৰ্কটো কৰা হৈ আছে এইখন থাকিব সাদৰখন এটো থাকিব আচলৰ ডিজাইনটো বডি ওয়াৰ্কটো এতিয়া মই দেখাই আছো এটো থাকিব বডি ওয়াৰ্কটো ফ্লাৱাৰ মোটিফত আছে মেখেলাখন এতিয়া দেখাই আছো এখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিস আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেন্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ স্ক্ৰিনত দিয়া নম্বৰত WhatsApp কৰি পঠিয়াব আহক আমি তে নেক্সট কালেকশনটো দেখাও এতিয়া দেখাইছো পদ্মিনী কটনৰ জোৰা ফাৰ্ষ্ট কালাৰটো আছে ৰেড কালাৰত সিলভাৰ গুণা ওয়াৰ্কটো কৰা হৈ আছে মই সাদখন খুলি দেখাই আছো এইখন থাকিব সাদখন চাবচোন কাপোৰটো গৰমত পিন্ধিবৰ বাবে বহুত ধুনিয়া হয় এটো থাকিব আচলৰ ডিজাইনটো হেভিকে ওয়াৰ্কটো কৰা হৈ আছে বডি ওয়াৰ্কটো চাব এটো থাকিব বডি ওয়াৰ্ক আকৌ সাদখন আপোনালোকে সেলফ ওয়াৰ্কত পাব এইখন দেখিছেনে বহুত ধুনিয়া হয় গৰমত পিন্ধিবৰ বাবে মেখেলাখন এতিয়া দেখাই আছো এইখন থাকিব মেখেলাখন
মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো পাব আপোনালোকে চেমি ৱৰ্কত। নেক্সট এটা যোৰা দেখাইছোঁ। কালাৰটো আছে ব্ৰাউন কালাৰত সিলভাৰ গুণা ৱৰ্কটো কৰা। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। এইটো থাকিব চেল্ফ ৱৰ্কটো। চাদৰখন আপোনালোকে চেল্ফ পাৰিতে পাব আৰু এইখন থাকিব মেখেলা। মেখেলাখনো চাব আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো পাব চেমি ৱৰ্কত। নেক্সট এটা কালাৰ দেখাইছোঁ। কালাৰটো আছে গ্ৰীণ কালাৰত সিলভাৰ গুণা ৱৰ্কটো কৰা। ডিজাইন যিহেতু সেম, মই চাদৰখন এতিয়া খুলি দেখাইছোঁ, মেখেলাখন নেদেখাওঁ। ডিজাইন সেম। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। চাদৰখন চেল্ফ ৱৰ্কত পাব। মেখেলাখন এতিয়া দেখাইছোঁ। এখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচটো পাব আপোনালোকে চেমি ৱৰ্কত। নেক্সট এটা যোৰা দেখাইছোঁ। কালাৰটো আছে ৱাইন কালাৰত সিলভাৰ গুণাটো ৱৰ্ক কৰা হৈ আছে। কালাৰটো যে বহুত ধুনীয়া উজ্জ্বল লাগিছে। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। চাদৰখন আপোনালোকে চেল্ফ পাৰিত পাব। এইখন থাকিব মেখেলা। ব্লাউজৰ পিচটো পাব চেমি ৱৰ্কত। নেক্সট এটা যোৰা দেখাইছোঁ। কালাৰটো আছে টিল গ্ৰীণ কালাৰত সিলভাৰ গুণাটো ৱৰ্কত। এইখন থাকিব চাদৰ আৰু এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। চাদৰখন চেল্ফ পাৰিত পাব। এইখন থাকিব মেখেলা। ব্লাউজৰ পিচটো পাব চেমি ৱৰ্কত। নেক্সট এটা যোৰা দেখাই আছোঁ। লাষ্ট এটা পিচ। কালাৰটো আছে নেভি ব্লুত সিলভাৰ গুণাটো ৱৰ্কত। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। চাদৰখন আপোনালোকে চেল্ফ পাৰিত পাব। মেখেলাখন এতিয়া দেখাইছোঁ। এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচটো পাব চেমি ৱৰ্কত। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছএপ কৰি পঠিয়াব। এতিয়া দেখাইছোঁ ষ্টেপুল কটনৰ যোৰা। ফাৰ্ষ্ট কালাৰটো চাবচোন। মেৰুন কালাৰত আছে য়েল্লো আৰু সিলভাৰ গুণা ৱৰ্কত। এইটো থাকিব আঁচলৰ ডিজাইনটো। হেভিকৈ ৱৰ্কটো কৰা হৈ আছে। বডি ৱৰ্কটো ফ্লাৱাৰ মটিভত পাব আৰু চাদৰখন ৰেডি টু ৱেৰ হৈ আছে। চাবচোন ৰেডি টু ৱেৰ হৈ আছে। দহিও কৰা হৈ আছে। প্ৰতিটো মিহিকৈ ৱৰ্কটো কৰা। চাদৰখন ৰেডি টু ৱেৰ হৈ আছে আৰু মেখেলাও ৰেডি টু ৱেৰ হৈ আছে। এইখন চাব মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো আছে টিল গ্ৰীণ কালাৰত হোৱাইট ৱৰ্কটো কৰা। এইখন থাকিব চাদৰখন। এইটো থাকিব আঁচলৰ ডিজাইনটো। হোৱাইটত ৱৰ্কটো কৰা হৈ আছে। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। ফ্লাৱাৰ মটিভত আছে। এইখন থাকিব মেখেলা। মেখেলাখন ব্ৰকেটতে পাব। এইখন চাব মেখেলা। মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ পটি। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাইছোঁ। কালাৰটো আছে গ্ৰীণ কালাৰত সিলভাৰ গুণাটো কৰা। এইটো থাকিব আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো হেভিকৈ ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো। সৰু সৰু মিহি ফুলত পাব আৰু এইকেইটা থাকিব ছাইডৰ পটি সিলভাৰ গুণাতে আছে। মেখেলাখন এতিয়া দেখাই আছোঁ। এইখন থাকিব মেখেলাখন। মেখেলাখনো চাব আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে। ব্ৰকেটত পাব আৰু এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো আছে স্কাই ব্লু কালাৰত হ'ব সিলভাৰ গুণাটো ৱৰ্কত। এইটো থাকিব আঁচলৰ ডিজাইন। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। বুটাটো ফ্লাৱাৰ মটিভত পাব। এইখন থাকিব মেখেলা। মেখেলাখন চাব ব্ৰকেটত হ'ব। আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ প্ৰতি মিহিকৈ ৱৰ্কটো কৰা হৈ আছে। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। ডিজাইন বেলেগ হ'ব। কালাৰটো আছে পাৰ্পল কালাৰত। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি মিহিকৈ ৱৰ্কটো কৰা হৈছে। এইখন থাকিব মেখেলা। এইখন চাব মেখেলাখন। মেখেলাখন ব্ৰকেটত পাব। আঁঠু ওপৰলৈ ৱৰ্কটো কৰা। এইটো থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিছত চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো আছে ৰেড কালাৰত সিলভাৰ গুণাটো ৱৰ্ক কৰা। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। সৰু সৰু মিহি ফুলত পাব। মেখেলাখন এতিয়া দেখাইছোঁ। এইখন থাকিব মেখেলাখন। মেখেলাখনো চাব আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে ব্ৰকেটত। এইকেইটা থাকিব ছাইডৰ প্ৰতি। ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ। কালাৰটো আছে মেৰুন কালাৰত। মেৰুনত সিলভাৰ ৱৰ্কটো কৰা। এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো দেখাইছোঁ। এইটো থাকিব বডি ৱৰ্কটো। সৰু সৰু মিহি ফুলত পাব।
এইখন থাকিব মেখেলাখন, এইখন চাব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। ষ্টেপুল কটন আপোনালোকে বিচাৰি থাকে, সেইকাৰণে আমি আকৌ দেখাই দিলোঁ। এইটো থাকিব ছাইডৰ প্ৰতি, ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ, লাষ্ট এটা পিচ, কালাৰটো আছে স্কাই ব্লু কালাৰত, ডিজাইন বেলেগ হ'ব। এইটো থাকিব আঁচলৰ ডিজাইনটো চাওকচোন, ইমান হেভিকৈ ৱৰ্কটো কৰা হৈ আছে। বডি ৱৰ্কটো মই দেখাইছোঁ, এইটো থাকিব বডি ৱৰ্কটো। এই যোৰাটোত আপোনালোকে ৱৰ্কটো খিচাত পাব, ৱৰ্কটো কৰা হৈ আছে খিচাত। এইখন থাকিব মেখেলাখনো চাব আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে ব্ৰকেটত। এইকেইটা থাকিব ছাইডৰ প্ৰতি, ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত, আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰি পঠিয়াব। আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ। এতিয়া দেখাইছোঁ লাষ্ট এটা কালেকশ্যন, নুনি কটনৰ যোৰা। ফাৰ্ষ্ট কালাৰটো চাবচোন, লাইট মচুৰ কালাৰত হ'ব, মুগা কালাৰত। এইটো থাকিব আঁচলৰ ডিজাইনটো চিলভাৰ গুণাত ৱৰ্কটো কৰা হৈ আছে। গৰমত পিন্ধিবৰ বাবে বহুত ধুনীয়া হয়, নুনি কটন আপোনালোকে জানেই বহুত ধুনীয়া। এইটো থাকিব বডি ৱৰ্কটো। মেখেলাখন এতিয়া দেখাই আছোঁ, এইখন থাকিব মেখেলাখন। এইখন চাব মেখেলাখনো থাকিব বহুত ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্কটো। এইকেইটা থাকিব ছাইডৰ প্ৰতি, ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ, কালাৰটো চাবচোন, নেভি ব্লু কালাৰত ৱৰ্কটো কৰা হৈ আছে। পিংক আৰু য়েল্ল' চিলভাৰ গুণত থাকিব। এইটো থাকিব আঁচলৰ ডিজাইনটো, চিলভাৰ গুণত ৰাণী পিংক মিনাটো কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো, য়েল্ল' আৰু পিংক ৱৰ্কটো কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ প্ৰতি। এইখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব ব্লাউজৰ পিছত চিম্পল দুটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ, কালাৰটো আছে গ্ৰে কালাৰত, পিংক আৰু হোৱাইটত ৱৰ্কটো কৰা। এইখন থাকিব চাদৰখন, এইটো থাকিব আঁচলৰ ডিজাইনটো। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ, এইটো থাকিব বডি ৱৰ্কটো, ফ্লাৱাৰত থাকিব। এইখন থাকিব মেখেলাখন, এইখন চাব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ প্ৰতি, হোৱাইটত পিংক মিনাটো কৰা হৈ আছে, ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাইছোঁ, কালাৰটো আছে মেহেন্দি গ্ৰীণ কালাৰত, লাইট ৱৰ্কটো কৰা। এইটো থাকিব আঁচলৰ ডিজাইনটো, পিংক আৰু চিলভাৰ গুণত ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো, সৰু সৰু মিহি ফুলত পাব। মেখেলাখন এতিয়া দেখাই আছোঁ, এইখন থাকিব মেখেলাখন। এইখন চাব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ প্ৰতি, ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ, কালাৰটো আছে মেৰুণ কালাৰত, হোৱাইট আৰু গ্ৰে কালাৰত ৱৰ্কটো কৰা। এইটো থাকিব আঁচলৰ ডিজাইনটো, হোৱাইটত গ্ৰে মিনাটো কৰা হৈ আছে। বডি ৱৰ্কটো এতিয়া মই দেখাইছোঁ, এইটো থাকিব বডি ৱৰ্কটো, ডিজাইনটো আপোনালোকে ছানফ্লাৱাৰত পাব। মেখেলাখন দেখাইছোঁ, এইখন থাকিব মেখেলাখন। এইখন চাব মেখেলাখনো ধুনীয়াকৈ আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে। এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। নেক্সট এটা যোৰা দেখাই আছোঁ, কালাৰটো আছে লাইট স্কাই ব্লু কালাৰত হ'ব। এইটো থাকিব আঁচলৰ ডিজাইনটো, নেভি ব্লুত পিংক মিনাটো কৰা হৈ আছে। বডি ৱৰ্কটো মই দেখাইছোঁ, এইটো থাকিব বডি ৱৰ্কটো। এইকেইটা থাকিব ছাইডৰ প্ৰতি। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলাখন। এইখন চাব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব ব্লাউজৰ পিচটো চেমি ৱৰ্কত পাব। নেক্সট এটা যোৰা দেখাই আছোঁ, লাষ্ট এটা পিচ, কালাৰটো আছে গ্ৰে কালাৰত, গুণাটো থাকিব গল্ডেন। এইটো থাকিব আঁচলৰ ডিজাইনটো, বডি ৱৰ্কটো এতিয়া মই দেখাই আছোঁ। এইটো থাকিব বডি ৱৰ্কটো। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলা। বুটাকেইটা আপোনালোকে ডাঙৰতে পাব, মিডিয়াম ছাইজত। এইখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে। এইকেইটা থাকিব ছাইডৰ প্ৰতি, ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত। নুনি কটনটো জানেই আপোনালোকে বহুত ধুনীয়া হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰি পঠিয়াব। আজিৰ কালেকশ্যন ইমানখিনি আছিলে। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে আমাৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকেও আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ' পাই থাকে। নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।